আজি আমি দেখুৱাম এখন নেদেখা ঠাই। এতিয়া এই ঠাইখনলৈ মানুহৰ হুদ ববলৈ ধৰিছে, কিন্তু কিয়? দেখিলে এনে লাগিব এয়া যেন এখন মানুহৰ মেলাহে বহিছে। জলকেলি কৰিবলৈ অহা এখন তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ নামহুলুং জলসিঞ্চন প্ৰকল্প। আজিৰ পৰা প্ৰায় 50 বছৰৰ পুৰণি এটা নদী বান্ধ। এই নদী বান্ধটো এতিয়া পৰ্যটনৰ থলীলৈ ৰূপান্তৰিত হৈছে, যাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে দৈনিক হাজাৰ হাজাৰ মানুহৰ ভিৰ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ইমান মানুহ হৈছে, ইমান সৰু এটা জেগাত ন, ইমান মানুহ হৈছে, বহুত ভাল লাগিছে। চবেইতো এনেকুৱাকৈ আহিছে ন, সেইকাৰণে আমিও আহিছোঁ। এটা স্কিম আছিলে, এটা বান্ধ বনাইছিলে, সেই বান্ধটো ভাঙি যোৱাৰ ফলত ইয়াত এতিয়া এনেকুৱা ধৰণৰ এটা দৃশ্য দেখিব পোৱা গৈছে, যাতে এইটো পৰ্যটক থলীলৈ ৰূপান্তৰ হৈছে। ইয়াত অগণন মানুহ আহিছে, হাজাৰ হাজাৰ মানুহ আহিছে। অসম আৰু অৰুণাচলৰ দুয়োখন ৰাজ্যৰ পৰা মানুহ আহিছে। কিন্তু আমি চৰকাৰক এটা বস্তু ইয়াত চকু ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ হিন্দু ছাত্ৰ সন্থাৰ তৰফৰ পৰা। কিয় কি ইয়াত যি মহামাৰী, যি আমাৰ ইয়াত আমি গোটেই জিলাখন বা গোটেই ভাৰতবৰ্ষই যি ভুগি আছোঁ, গোটেই পৃথিৱীয়ে ভুগি আছোঁ, যি কৰোণা মহামাৰীৰ ফলত যিটো ছ'চিয়েল ডিষ্টেঞ্চিং বা মাস্কৰ যিটো ইয়াত হ'ব লাগিছিল, সেইখিনি কোনো ধৰণৰ সুবিধা নাই। মই ভাবোঁ যে ইয়াত যদি কোনোবা এজন পজিটিভ পেচেণ্ট আছে, অগণন মানুহলৈ এই বেমাৰটো সম্প্ৰসাৰিত হ'ব। সেইকাৰণে আমি জিলা প্ৰশাসনক বিশেষকৈ অনুৰোধ জনাইছোঁ আৰু চৰকাৰক আহ্বান জনাইছোঁ যাতে এই অঞ্চলটো স্থায়ীভাৱে আমি কিবা চৰকাৰৰ ফালৰ পৰা যদি কিবা পৰ্যটক থলীলৈ ৰূপান্তৰ কৰিব পাৰোঁ। জানিব পৰা মতে জলসিঞ্চন প্ৰকল্পৰ এই বান্ধটো কিছুদিনৰ আগতে অকস্মাতে তলৰ ভাগ ভাগি পৰে আৰু এতিয়া এই বান্ধটোৰ ওপৰে পানী তললৈ নামি আহিছে। কথাটো সিমানতে ঠিকেই আছিল। পিছে ঘটনাটো ঘটিল সেই অঞ্চলৰে দুজনমান যুৱকে সেই ঠাইত জলকেলি কৰি তাৰ দৃশ্য সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ লগে লগে ভাইৰেল হৈ পৰিল এই ঠাইখিনিৰ বিষয়ে। আৰু ইজনৰ পাছত সিজনকৈ বহু মানুহ আহি এইখন ঠাই এতিয়া জিলাখনৰ এক পৰ্যটকৰ ঠাই বুলি জনাজাত হৈ পৰিল। আৰু অঞ্চলটোৰ লগতে বিভিন্ন ঠাইৰ মানুহৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা প্ৰতিদিনে মানুহ ইয়ালৈ আহিবলৈ ধৰিলে। জনোৱা হৈছিলে এইটো প্ৰথম অৱস্থাত কৰোণা এনেকুৱা এটা সংক্ৰামক অৱস্থাত, যিহেতু আমি আতংকিত হৈছিলোঁ যে দেখি ভয় লাগিছিলে, মানে ইমান মানুহ ইয়াত সমাগম ঘটিছে। গতিকে মানে আমি গাঁও এখন কমিটি গঠন কৰি কিনে এই জেগাটো বন্ধ কৰা পুলিচক বাৰম্বাৰ জনোৱা হৈছিলে। তাৰ স্বত্তেও মানে সিহঁতে হেমাহি কৰিছিলে, কোনো ধৰণৰ গুৰুত্ব নিদিছিলে আমাক। তাৰপিছত কি হ'ল বস্তুটো, মানে সিহঁতে আমি গাঁৱৰ ৰাইজে এখন মানে মিটিং কৰি কিনে ইয়াত মানে কিছুমান ধৰি লওক নটিচ লগালোঁ। এই নটিচ মানে মানুহবিলাকে আহি ফালিছিলি এইবিলাক হেৰি কৰিলে আৰু। ইয়াকে লৈ অঞ্চলটোৰ একাংশই এতিয়া এই ঠাইখন পৰ্যটকৰ স্থলী হিচাপে গঢ়ি তুলিবলৈও চৰকাৰক দাবী জনায়। বিপৰীতে আকৌ আন একাংশ স্থানীয় যুৱকে চিন্তা ব্যক্ত কৰিছে দেশৰ মহামাৰী কৰোণা ভাইৰাছৰ এনে সময়ত চৰকাৰে দিয়া নীতি নিয়ম উলংঘা কৰি জলকেলি কৰিবলৈ অহা ঘটনাই পৰিস্থিতি ভয়ংকৰ কৰি তোলাৰ বাবে। তাতে আকৌ পৰিৱেশ বিনষ্ট কৰাৰ বাবে একাংশ ব্যক্তিয়ে প্ৰতিবাদো জনাইছে। নামহুলুঙত জলকেলি কৰিবলৈ আহি একাংশই আকৌ অনৈতিক কাৰ্যকলাপত বৰ্তি হৈ সমাজ জীৱনক তুচ্ছ জ্ঞান কৰাৰ বাবে স্থানীয় ৰাইজে বৰডুমচা আৰক্ষী চকীক বিষয়টো অৱগত কৰি আহিছে। এয়া দেওবাৰৰ দৃশ্য। দিনৰ দিনটো পাৰ হোৱাৰ পাছত প্ৰায় 3টামান বজাত বৰডুমচা আৰক্ষী বিষয়া সঞ্জীৱ শইকীয়াৰ নেতৃত্বত এটি আৰক্ষী দল আহি উপস্থিত হোৱাত এফালৰ পৰা সকলো পলাই পতং দিছে। এইসকল পুৰুষ মহিলাই। এতিয়া প্ৰশ্ন হৈছে, কৰোণা মহামাৰী সংক্ৰমণ ৰোধ কৰাৰ বাবে দিয়া চৰকাৰী সকলো নীতি নিয়ম উলংঘা কৰা এইসকলক কিদৰে বৰডুমচা আৰক্ষীয়ে বা তিনিচুকীয়া সদৰ আৰক্ষীয়ে নাকি লগাব, অথবা ৰাজ্য চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে? নে অঘোষিত এই পৰ্যটকৰ স্থলীত এনেদৰে পুনৰ এই দৃশ্য দেখিবলৈ পোৱা যাব? তিনিচুকীয়াৰ পৰা সন্তোষ ফুকন, নিউজ টুডে এনি।